এভৰিৱান আপোনালোকে চাব পাৰিছে আমাৰ ডে 3 মুৰ্গীৰ পোৱালি পালন। আপোনালোকক প্ৰথমে দেখাই দিছোঁ যে মুৰ্গীৰ পোৱালি বৰ্তমানে হেল্ডি অৱস্থাত কেনেকুৱা থাকে। এয়া চাব পাৰিছে একদম খোলা মেলাকৈ ঘূৰি আছে, খোলা মেলাকৈ চবকেইটা পোৱালি ঘূৰি আছে। ঠিক আছে, এইটো মানে কি বুজায় যে পোৱালিবোৰ হেল্ডি আছে। পোৱালিবোৰ আমি প্ৰথমে লোকেল মুৰ্গীৰ পোৱালি পুহিলে কি কৰিব লাগিব, টেম্পাৰেচাৰটো মেইনটেইন কৰিব লাগিব। টেম্পাৰেচাৰটো যিমান কৈছিলোঁ 33 to 34 থাকিব লাগিব। প্ৰথম এসপ্তাহ আমি 33 to 34 ৰাখিম, তাৰপিছত আমি প্ৰত্যেক সপ্তাহে আমি টেম্পাৰেচাৰ কমাই যাম। আপোনালোকে চাব পাৰিছে ইয়াতে পোৱালি চব ঘূৰি আছে, পোৱালি ক'তো জুম বন্ধা নাই। তাৰমানে এইটো বুজাইছে যে পোৱালি চববোৰ হেল্ডি আছে। তাৰ আগতে আপোনালোক এটা কথা কৈ দিছোঁ যে আমি লোকেল মুৰ্গীত অতি কম মাত্ৰাত মেডিচিন ইউজ কৰিম। যদি আমি এটা লোকেল মুৰ্গীৰ পোৱালিত মেডিচিন ইউজ কৰিব লাগে তেনেহ'লে সেইটো ক'ত আৰু লোকেল মুৰ্গী হৈ গ'ল। যাৰ কাৰণে আমি যিমান পাৰোঁ কম মুৰ্গীৰ মেডিচিন ইউজ কৰিম লোকেল মুৰ্গীৰ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব বা এইটো পৰ্বৰ শেষলৈ চাই থাকিব, তেতিয়াহে গম পাব আমি কিমান কম মেডিচিনত আপোনালোকৰ লোকেল মুৰ্গীবোৰ আমি পুহোঁ। একচুৱেলি লোকেল মুৰ্গীবোৰ মেডিচিন নোহোৱাকৈ পুহিব লাগে, তেতিয়াহে লোকেল মুৰ্গীটো অৰিজিনেল টেষ্ট পোৱা যায় আৰু ভাল শ্বেপ হয়। আপোনালোকৰ আজিৰ ভিডিঅ'খিনি এইখিনিয়ে থাকিব, কাৰণ যিহেতু বেছি একো নাই। তাৰপিছত 3 দিনৰ পিছত আমি এটা মেডিচিন দিব লাগিব, সেইটো হৈছে কালি। অহাকালি আমি মেডিচিনটো দিম আৰু মেডিচিনটো আপোনালোকক এটা দেখাম, কিন্তু সামান্য এটা মেডিচিন সেইটো দিব লাগে, দিলে মৰ্টেলিটি নহয়। আজিলৈকে এটা মৰ্টেলিটি হোৱা নাই। আপোনালোক দেখাই যায় চবকেইটা পোৱালি ঘূৰি আছে আৰু এটা পোৱালি উইক হোৱা নাই। ঠিক আছে, এটা পোৱালি উইক হোৱা নাই এতিয়ালৈকে। চবকেইটা পোৱালি আপোনালোকে চাব পাৰিছে পূৰা হেল্ডি হৈ আছে। মানে মানুহ আহিলে সেইকেইটা পোৱালি এনেকৈ থাকিলে সেই চাইডে গুচি যায়, তাৰ কাৰণে অলপমান লৰাই দিব লাগে। আজিৰ ভিডিঅ'টো ইমানলৈ আছিলে, আশা কৰোঁ ভিডিঅ'টো ভাল পাইছে। যদি ভিডিঅ'টো ভাল পাইছে আপোনাৰ বন্ধুবৰ্গসকললৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে আগন্তুক নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে পাই থাকে। আপোনালোকে কালি এটা ভিডিঅ'টো চাব আহি আছে, আমি কিন্তু একদম সৰু টিকুট মাত্ৰা মেডিচিন এটা ইউজ কৰিম। সেইটো মেডিচিনে আমাৰ বহুতকেইটা পোৱালিৰ জীৱন বচাই ৰাখিব। আজিলৈ ইমান আছিলে। জয় অসম।